Happy birthday to you. Happy birthday to you. Kali school kholibo phati gase. Oh. Hello, namaskar and welcome back to my YouTube channel. আজি 10 November হয় 2021 আজি মোৰ বাৰ্থডে হয় মানে সো এখানে এটা হৰুৱাকে ব্লগ এটা দি বুলি ভাবিলো সো আপোনালোকে সাপোর্ট কৰিব প্লিজ বাৰ্থডে বুলি বাৰ্থডে গিফট মোৰ মই আশা কৰা মানে মোৰ 500 সাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গলে মোৰ মনটো মানে ভাল লাগিব অলপ সো আপোনালোকে প্লিজ সবে সাপোর্ট কৰিব আৰু এতিয়া যাও গা চা ধুই অকমান মন্দিৰত সেৱা কৰি আহোগে আৰু বলক গা ধুই লওঁ আপোনালোকক দেখাই আছো কেনেকুৱা কি হ'ব এতিয়া বৰ্তমান মোৰ গা পা ধুই হৈ গ'ল এতিয়া যাওঁ বলক আমাৰ ঘৰতে মন্দিৰ আছে মন্দিৰত সেৱা অকমান কৰি আহোগে বলক আপোনালোকক দেখাই আছো মন্দিৰত গৈ আছো ইছো আজি মোৰ বাৰ্থডে হয় সো বাৰ্থডে কাৰণে মানে সেৱা অকমান কৰিব আহিছো ইয়াতে মন্দিৰত আমাৰ ঘৰতে মন্দিৰ এটা আছে সো ইয়াতে আমি এতিয়া সেৱা কৰিব আহিছো বলক সেৱা কৰি লওঁ আপোনালোকক লগ পাই আছো আমি আজি এটা জেগাতে ফুৰিবলৈ যাম আপোনালোকক দেখাই আছো চাই থাকক সো আপোনালোকে দেখাই পালে মই এতিয়া সেৱা কৰা হৈ গ'ল আৰু এতিয়া যাওঁ ঘৰত কিবা এটা খাই লওঁ খাই মেলি ওলাই আছোঁ আপোনালোকক দেখাই আছোঁ বলক আৰু বছৰৰ বাৰ্থডেটো এবাৰে আহে সেইকাৰণে চ' আজি ভাবিলোঁ লগৰকেইটাৰ লগত অকণমান চেলিব্ৰেট কৰিবলৈ যাওঁ চ' গোটেই বছৰটো পৰি এনেই টাইমটো পাৰ হৈ গৈ থাকে বছৰত এবাৰ আহে বাৰ্থডে চ' বাৰ্থডেটো চেলিব্ৰেট নকৰিলে একদম মানে ভাল নালাগে চ' আজি বাৰ্থডেটো চেলিব্ৰেট কৰিবলৈ যাওঁ বলক আপোনালোকে চাই থাকক হেল্ল' গাইজ মই আহি পাই গ'লোঁ মোৰ লগৰটোৰ ঘৰত এতিয়া আমি যাওঁ অলপ ফুৰিবলৈ আজি চব মোৰ বাৰ্থডে হয় চ' সেইকাৰণে মই অলপ ফুৰিবলৈ যাওঁ মোৰ লগৰটো ৰেডি হ'বলৈ গ'ল সি যাব আৰু মোৰ লগৰ আৰু এটা আহি আছে চ' যাম আৰু সি ৰেডি হ'ব গৈছে এতিয়া ये देखो रेडी हो रहा है अभी কি কৰিছা কালি স্কুল খলিব ফাটি গছে ফাটি গৈছে কুচি 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 আজি কলেজৰ প্ল্যান আছে আজি প্ল্যান ফাকিয়াল কলে ফাকিয়াল ফাকিয়াল জয়পুৰ बढ़िया हाँ बाइसेप दिखाई दे दिया लौंडा एकदम बाइसेप साइसेप बना के एकदम तैयारी में है अभी तो आगे जागो जो फूड दिया है ना हैप्पी बर्थडे टू यू हैप्पी बर्थडे टू यू ভাল টাইম अरे बर्थडे टाइम हैप्पी बर्थडे তো অকমান লগা ইমান কষ্টকে ইনে নিছো নেকি ন দোকানে ধর কি এটা ধর তো খুলে দেখিস হ্যাঁ এটুকে খাই দেখো নাখা নাকে সাকে লাগাতো কেন মাইছে মই এয়া দেখিয়ে পাইছে আপোনালোকে আহি গ'ল মোৰ লগৰটো এতিয়া ৰাজদীপ গগৈ আহিলে हैप्पी बर्थडे टू यू थैंक यू सो मच मे गॉड ब्लेस यू थैंक यू আৰু এটা লগৰ আহিব বাকী আছে আৰু এটা লগৰ আহি লওক তাৰপিছত আমি গৈ আছোঁ বলক আপোনালোকক দেখাই আছোঁ
আৰু ভাইটি এটা আহিব আছে ওলালে সেয়া আহি আছে দেখিব পাৰিছে আপোনালোকে আহি আছে চ' আমি এতিয়া ওলাই গ'লোঁ আমি এতিয়া গৈ আছোঁ ফাকিয়াল কি দলং ফাকিয়াল ব্ৰিজ ন কি হয় ফাকিয়াল কি হয় এইখন নাম ফাকে আমি যাম এতিয়া ক'ত কি বুদ্ধ টেম্পল চ' আমি এতিয়া গৈ আছোঁ বুদ্ধ টেম্পল চাবলৈ ধৰক আপোনালোকেও দেখাই আছোঁ বুদ্ধ টেম্পল ত' আমি আহি গ'লোঁ এতিয়া বেংকত ATM-ত পইচা অকণ উলিয়াই লওঁ কিমান লাগিব পইচা 50,000 মান কমে হৈছে 5-6 লাখ মান উলিয়াও 5-6 লাখ উলিয়াব ন লাগিব ন তোমাৰ বাৰ্থডে ন এতিয়া আচ্ছা আৰু কি গিফ্টটো কি দিবা হওক গিফ্টটো बोला অলপ চুকলে बहुत तेज हो रहा है बहुत तेज हो रहा सालो এতিয়া পইচা উলিওৱা হৈ গ'ল আমি এতিয়া গৈ আছোঁ আমাৰ ডেষ্টিনেশ্যনলৈ ইয়াৰ পৰা এতিয়া কমচে কম আৰু ক'বলৈ গ'লে 1 ঘণ্টামান লাগিব চাগে আধা ঘণ্টা 1 ঘণ্টামান লাগিব ব'লক আমি লাহে লাহে গৈ থাকোঁ আৰু মঞ্জিল দূৰ है लेकिन जाना जरूर है अरे यार এইটো ৰাস্তাটো গাড়ী আহেনে বে যাম লাগিব তই পাৰ হৈ যা লাহে লাহে পাৰ হচোন सीधा 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 चका सीधा कर हाँ सीधा बेसी 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 काटिছে ৰ'ব হেৰি কৰি ওলা 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 আবে ইমান সৰু আছে গাড়ী চাড়ী নিয়ে নেকি বে অপৰা মানুহ দেই অঁ তো বে অপৰা মানুহ এইবোৰ একদম ইমান সৰু ৰাস্তা গাড়ী চাড়ী নিনিয়ে নহয় বাইক যোৱা ৰাস্তাটো গাড়ী নিয়ে নেকি এটা বাইক যোৱা ৰাস্তাত এতিয়া আমি আহি পাই গ'লোঁ জয়পুৰ এতিয়া আপোনালোকে দেখাবলৈ চেষ্টা কৰি বলক চাই থাকক আপোনালোকে জয়পুৰ চাই লওক ইয়াতো আছে ইয়াত এয়া হ'ল জয়পুৰ টেম্পল বুদ্ধ টেম্পল টিপাম বুদ্ধ ফাকিয়াল ओ भाई साहब কিমান বঢ়িয়া লাগিছে চক নাই এবাৰ গাইছ ও ভাই আল্টিমেট ভিউ লাগিছে ইয়াৰ পানী কম আছে এতিয়া সেইকাৰণে এনেকুৱা লাগিছে পানী বহুত কম আছে পানী যেতিয়া পানী বৰষুণ ছিজন আহে তেতিয়া মানে এইফালে পূৰা ভৰ্তি হৈ যায় বাই বাই আৰু ইয়াৰ এটা কথা আৰু এটা ইয়াৰ পৰা আমাৰ নেপকো আছে নেপকো ইয়াৰ পৰা কাৰেণ্টবোৰ প্ৰডিউশ্যন হয় চব ৱাটাৰ ছাপ্লাই ইয়াৰ পৰাই যায় চব ফাকিয়াল দলং চাবলৈ যাওঁ সেইফালে তলৰ ফালৰ পৰা যাম এইফালৰ পৰা যাম এনেকৈ তলৰ ফালে পানী যাম ইয়াত গৈ আছোঁ আৰু জংঘলৰ মাজে মাজে আপোনালোকে চাই থাকক আমি গৈ আছোঁ এতিয়া বহুত মানুহ ঘৰ আছে ইয়াত আৰু ইয়াত বেছিকৈ আপোনাৰ মিচিং এনেকৈ বড়ো মানুহবোৰে আছে চব মিচিং বড়ো মানুহে আছে চ' বৰ্তমান গাইজ আমি এতিয়া ইয়াত বৌদ্ধ মন্দিৰ ইয়াত পাই গ'লোঁ ফাকিয়াল মন্দিৰ ইয়াত ব'লক এতিয়া ভিতৰলৈ সোমাই যাওঁ তাৰ আপোনালোকক দেখাই আছোঁ চ' এইটোৱে হয় নামফাকে বুদ্ধিষ্ট মনেষ্টাৰী চ' দেখিব এইটোৱে নামফাকে ব'লক আমি ভিতৰলৈ সোমাই যাওঁ এতিয়া চ' এইটোৱে হয় বৌদ্ধ টেম্পল দেখিব পাইছে আপোনালোকে কিমান ধুনীয়া লাগিছে দেখিবলৈ ইয়াৰ বিষয়ে আৰু কি ক'ম আৰু আপোনালোকে নিজে চাই লওক ইমান ধুনীয়া লাগিছে দেখিবলৈ ভিতৰত মন্দিৰটো আছে ইয়াত মানে দান চান কৰা হয় পইচা আৰু ইয়াত বহুত দূৰৰ পৰা মানুহ আহি মানে ইয়াত পইচা সোমাই দিয়ে মানে ইয়াত
আৰু বহুত বেলেগ ধৰণৰ পইচা দেখিব পোৱা যায় আপোনালোকক দেখাই আছোঁ ৰ'ব এটা চাব পইচা দেখাম মই আপোনালোকক এইটো পইচাটো আমাৰ ইণ্ডিয়াৰ হয় নে আমাৰ ক'ৰ হয় আপোনালোকে কমেণ্ট কৰি জনাব প্লিজ এইটো চোৱা আপোনালোকে কওকচোন কিমান চনৰ পইচা হয় আপোনালোকে আৰু কোনটো কাউণ্ট্ৰি হয় বা আমাৰ ইণ্ডিয়াৰে হয় নে ক'ৰ হয় চাওকচোন আপোনালোকে কমেণ্ট কৰি জনাব চ' গাইজ এতিয়া আমাৰ ইয়াত সেৱা কৰা হৈ গ'ল আৰু আমি অলপ ইয়াতে অলপ ফুৰো আগতে অকণমান জেগা আছে এইফালে অকণমান ফুৰি আহোঁগৈ কুকুৰ আছোঁ অকণমান বুঢ়িয়া লাগিছে আৰু এটা এতিয়া চিনেমেটিক শ্বট চাই লওক আপোনালোকে Hey, I'm kind of glad you didn't pick up. I kind of just called to hear your voice. I miss you. I've been thinking about you, and I've been thinking about our love and how much I miss you. Every day. I hope and I wish that you're doing okay. I want us to go back to the old days because I miss you and I just thought of you. আৰু ইয়াত দেখিব পাইছে যে আমি এটা সুন্দৰ মানে বহুত ঠাণ্ডা মুকলি জেগাত মানে এটা আছোঁ আমি এতিয়া বৰ্তমান আপোনালোকক দেখাব চেষ্টা কৰিম মই এটা দৃশ্য দেখাবলৈ চেষ্টা কৰিম আপোনালোকে চাওক এয়া আপোনালোকে দেখিব পাইছে এজন গুৰু আছে ইয়াতে পাঁচজনক মানে ইয়াতে মানে পাঁচজনক শিক্ষা দিয়া হৈছে পাঁচজন শিষ্যক মানে শিক্ষা দিয়া হৈছে আৰু এইটো মানে ৱৰ্ল্ডত ইয়াতে অকল আছে এটা আৰু যিমান বৌদ্ধ মন্দিৰ আছে ইয়াত বেলেগত মানে বনোৱা নাই অসমৰ মানে যিমান বৌদ্ধ মন্দিৰবোৰ আছে এইটো বনোৱা নাই মানে অসমত ফাৰ্ষ্ট ইয়াতে বনাইছে ইয়াতে আছে আপোনালোকে দেখাই পাইছে আৰু ক'বলৈ গ'লে ইয়াত দেখা জেগাডোখৰ দেখিবলৈ ইমান ঠাণ্ডা পৰিৱেশ হয় ন মানে ইয়াত মানে আহিলে মানে যিমান যাৰ কিবা দুখ চুখ থাকিলেও মানে চব মানে একদম হৈ যায় বহুত জেগাডোখৰ বহুত শান্ত মানে জেগাডোখৰ আৰু ইয়াতে ডিটেইলছবোৰ লিখা আছে কেনেধৰণে মানে ইয়াত বনোৱা হৈছে কোন আছিলে কোন স্বামী চব লিখা আছে আপোনালোকে বৰ্তমান আমি এতিয়া মন্দিৰত সোমাইছিলোঁ মন্দিৰত সোমাই মেলি এতিয়া আহিলোঁ এইখনে আছিলে মন্দিৰটো আপোনালোকে দেখা পাইছে আমি এতিয়া যাওঁ কিবা এটা খাওঁ ভোক লাগিছে বহুত ৰাতিপুৱা অকল ৰুটি এখন খাই আহিছিলোঁ ঘৰৰ পৰা মা কৈ কিনে আৰু যাওঁ আৰু সেই আগতে সেইফালে আগত এখন হোটেল আছে চ' তাতে যাওঁ খাই যাওঁ কিবা এটা আপোনালোকক দেখাই আছোঁ বলক তাৰপিছত যাম আৰু এইফালে যাম এইফালে আছে নদীৰ ঘাট সেইটো দেখা পাইছে আপোনালোকে নদীৰ ঘাটত যাম বয়ক আৰু গাইছ আপোনালোকে দেখাই পাইছে আমি ইয়াত পাই গ'লোঁ আহি কিনে এইখনে হোটেল চাংঘৰ দেখাইছে একদম ধুনীয়া লাগিছে চাংঘৰ চব ইয়াত বহি আছে মই ইয়াত একদম আৰামকৈ বহি আছোঁ এতিয়া আমি অৰ্ডাৰ দিছোঁ কি খাবলৈ কি বৰ্তমান গাইজ আমি এতিয়া অৰ্ডাৰ দি দিলোঁ থোপা বুলি কৈছোঁ ভাল মানে আজিলৈকে শুনা নাই থোপা বুলি এইটো থোপাটো আজি শুনিছোঁ চ' আজি ট্ৰাই কৰি চাওঁ কেনেকুৱা লাগে থোপা খাবলৈ বলক থোপা খাওঁ বনাই আছে থোপা কৈছে গাইজ আৰু এতিয়া আহি গ'ল থোপা আমাৰ পৰক থোপা বহুত ভোক লাগি আছে ইয়াৰ খাই লওঁ দেই আৰু ই খাইছে ফ্ৰাইড ৰাইচ বলক খাই লওঁ দেই টেষ্টটো কৰি চাব লাগে কেনেকুৱা লাগে তই খাবি নেকি বঢ়িয়া বঢ়িয়া এতিয়া খানা পিনা হৈ গ'ল আৰু এতিয়া যাওঁ আমি ওলাই চবৰে খানা পিনা হৈ গৈছে ইয়াত দেখি পাইছে চব খতম ইয়াত অকণমান চুপ আছে হৈ গ'ল খানা পিনা খতম হৈ গ'ল এতিয়া তাতো অকণমান দেৰি বহুত দেৰি বহিলোঁ অকণমান কথা চথা পাতিলোঁ ত' অকণমান টাইম স্পেণ্ড কৰিলোঁ তাতে অকণমান ত' খায়ো বহুত
আৰু চুপটো ইমানেই বেছি জ্বলা আছিলে নহয় একদম মোৰ এইখিনি উটকেইটা পূৰা পুৰি আছে পূৰা এতিয়া খাই আছোঁ বুলি আছোঁ এতিয়া আমি অলপ আগফালে যাওঁ ফুৰিবলৈ আপোনালোকক দেখাই আছোঁ বলক অ' মাই গুডনেছ ইমান ধুনীয়া অ' ভাই চাহাব জেগাইছোঁ কি ক'ম আৰু জেগাটো খুব চওক ব'লা অ' সেই আগফালে জেগা পাইছে নদী আছে আগফালে চ' তালৈকে যাবলৈ চেষ্টা কৰিম বলক আজি মোৰ বাৰ্থডে দিনাখন ইমান ধুনীয়া এখন প্লেচত লৈ আহিছে ৰাজদ্বীপক মই সেইকাৰণে বহুত ধন্যবাদ বুলি কৈছোঁ ৰাজদ্বীপ গগৈ আৰু ইমান ধুনীয়া বাৰ্থডে দিনাখন ইমান ধুনীয়া প্লেচ এখনত মানে লৈ আহিছে বাৰ্থডে চেলিব্ৰেট কৰিবলৈ আৰু কি লাগিছে ইয়াতকৈ দেখিবলৈ এতিয়া আমি আৰু বেলেগ এটা ডেষ্টিনেশ্যনলৈ গৈ আছোঁ ইয়াত দেখিব পাৰি আপোনালোকে নদীখনত আমাৰ এখন ফটো চটো ক্লিক কৰিলোঁ আপোনালোকে ইনষ্টাগ্ৰামত দেখা পাব আপোনালোকে তলত চাব ইনষ্টাগ্ৰামৰ নামটো আহি থাকিব মোৰ তাত গৈ ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব মোক এতিয়া মই যিমান নিউ ক'ৰবাত যাবলগীয়া থাকে তাত আপডেটবোৰ পাই থাকিব এতিয়া ব'লক আমি গৈ থাকোঁ নেক্সট ডেষ্টিনেশ্যনলৈ আৰু এইফালে চাওক চবেই ইমান ধুনীয়া ভিউজ লাগিছে নহয় আৰু নাও আছে নাৱত যাওঁ বুলি ভাবিছোঁ ব'লক যাওঁ নাওখন আমি এতিয়া ইয়াত উঠিছোঁ নাওখনত আৰু ইয়াৰ পৰা সেইফালে ইটো পাৰলৈ যাম য়েছ বেছি নলয় 10 টকা লয় এপাৰৰ পৰা এপাৰলৈ নাওখন এতিয়া ওলাইছে বাই বাই ইয়াত আপোনাৰ মই নাও উঠি আছোঁ নাওখনত গৈ আছোঁ বহুত দিনৰ মূৰত নাও মই যেতিয়া সীতাকুণ্ড গৈছোঁ তেতিয়া লাষ্ট উঠিছোঁ নাৱত এতিয়া বহুত দিনৰ মূৰত নাও উঠিছোঁ নুপুৰ মূলত আহিছে बोलो आप लोग नाव सवारी करते हुए जा रहे हैं हम लोग नावत सबे মানে একদম সাইকেল থেকে উঠাই দিছে আৰু একদম নাওখন এতিয়া মানে এইফালে যাব এতিয়া এখানে এইফালে ঘূৰাই আছে নাও আৰু মানুহ আহিবলৈ ৰখি আছিলে আমি নেলাগে বুলি ক'লোঁ বেছি মানুহলৈ ভয় লাগে আহিবলৈ সেইকাৰণে অলপ কমকৈ মানুহ আহিবলৈ ক'লোঁ আৰু অলৰেডি মানুহ ইয়াত ঢেৰ হৈ গ'ল क्या चबा रहे तुम मुंह में অ' ভাই আৰু এইটো গধূলি টাইমৰ ভিউজটো চোন ইমান বঢ়িয়া লাগিছে দেখিবলৈ চান হৈছে বহুত ধুনীয়া লাগিছে প্লেচটো চ' আহি পাই গ'লোঁ ঘৰত মানে মোৰ ঘৰত নহয় মোৰ লগৰটো যি নুপুৰ বুলি কৈছিলোঁ নুপুৰ ঘৰত আহি পাইছোঁ মই এতিয়া নুপুৰ গাড়ীও আহিলোঁ এতিয়া ইয়াতে চ' ব্লগটো ইয়াতে এণ্ড কৰোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগে চবে লাইক কৰিব শ্বেয়াৰ কৰিব बस এইকেইটাই কমেণ্ট কমেণ্ট কৰিব যদি কিবা যদি পাৰ্ট ভাল লাগিলে আৰু ছাপোৰ্ট কৰিব ল'ৰাটো কষ্ট কৰিছে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে নুপুৰ টিভি আছে মই লিংক ডিছক্ৰিপশ্যন দি দিম অ'কে আপোনালোকে চবে ছাবস্ক্ৰাইব কৰি দিব দিনটো আজি ভালেই গ'ল দেই ভালে গ'ল আৰু বাৰ্থডে স্পেচিয়েলটোতো কিবা এটা দিব লাগিলে কোনে মানে তোমাৰ কি বুলি কয় পাব্লিক মানে মোৰ ফেমিলি মানে যিমান আছে যদি গিফ্টটো কি দিব মানে ভাবা তুমি ইয়াৰ 500 ছাবস্ক্ৰাইবাৰ কৰি দিয়ক গাইজ ইয়াৰ বাৰ্থডে গিফ্ট হৈ যাব সেইটো নাই সেইটোৱে হয় সেইটো লাগে মোক আৰু সেইটো লাগে আৰু যোনে যিমান লাইক কৰে বা শ্বেয়াৰ কৰে ছাবস্ক্ৰাইব কৰে সেইটো দেখিলে মানে এটা মটিভেশ্যন পোৱা যায় দেখিলে মানে ভিডিঅ' বনাবলৈ মানে উৎসাহ এটা পোৱা যায় নহ'লে মানে যেনেকৈ এতিয়া লাইক ভিউজ আহি গ'ল 74 লাইক আহে 2টা বা 3টা দেখিলে মানে ভিডিঅ'টো বনাবলৈ মন নোযোৱা হৈ যায় আৰু ঠিক আছে দেন ইয়াতে এণ্ড কৰিছোঁ ভিডিঅ'টো বাই বাই টিল দেন টাটা লাভ ইউ অল গাইজ জয় আই অসম